তুলনাত্মক প্ৰতিক্ৰিয়া কেতিয়াবা আমি মা দেউতা এজ এ পেৰেণ্টছ এণ্ড গাৰ্জেন আমি নিজৰ ল'ৰা ছোৱালীসকলক তুলনাত্মক প্ৰতিক্ৰিয়া দিওঁ। তুলনাত্মক প্ৰতিক্ৰিয়া তাৰমানে যে তুমি কিয় ইমান বেয়াকৈ মাৰ্ক পালা, তোমাৰ লগৰক চোৱাচোন, তোমাৰ লগৰে কিমান ধুনীয়াকৈ মাৰ্ক পাইছে, গণিতত চোৱা, সমাজ বিজ্ঞানত চোৱা, হিন্দীত চোৱা, সিহঁতে কিমান ধুনীয়া মাৰ্ক পাইছে, কিন্তু তোমাৰ মাৰ্ক কিয় ইমান কম, তোমাৰ লগৰবোৰতকৈ তোমাৰ মাৰ্ক কিয় কম, তোমাৰ ভাই ভনী চোৱা সিহঁতে কিমান ধুনীয়াকৈ মাৰ্ক আনিছে, কিমান ধুনীয়া পৰীক্ষা দি সিহঁতৰ ৰিজাল্ট কিমান ভাল হৈছে, তোমাৰ ৰিজাল্টটো কিয় বেয়া হয় সদায়, কিয় তুমি এনেকৈ কৰি ভালকৈ নপঢ়া, তুমি ঘৰত তুমি কিয় শিক্ষকৰ কথাবোৰ নুশুনা, তোমাৰ লগৰবোৰক চোৱা, তোমাৰ লগৰবোৰ কিমান ধুনীয়াকৈ শিক্ষকৰ কথা মানি চলে, ক্লাছত সদায় যায়। এনেকৈ কৰি যদি আমি তুলনাত্মক প্ৰতিক্ৰিয়া আমি দিওঁ তেতিয়া আমাৰ ইণ্টেনশ্যনটো ঠিকে থাকে। আমাৰ ইণ্টেনশ্যন হ'ল যে আমি সিহঁতক কিবা এটা মটিভেট কৰিব বিচাৰোঁ, যে এইটো শুনি আমাৰ ল'ৰা ছোৱালী ভাল হ'ব নেকি, ভাল দিশত যাব নেকি, এনেকুৱা বুলি ভাবোঁ। কিন্তু সেইটো একচুৱেলি ৰাইট কনচেপ্ট নহয়, ৰাইট ষ্টেপ নহয়। একচুৱেলি এনেকৈ ক'লে কি হয় যে আমাৰ ল'ৰা ছোৱালী সিহঁতৰ মানে বহুত ডিম'টিভেট হয় যেতিয়া আমি তুলনা কৰোঁ কাৰোবাৰ লগত আমাৰ নিজকে। কাৰণ ভগৱানে চবকে যেতিয়া আমাক এই সৃষ্টিৰ জন্ম দিছে তেতিয়া চবকে কিবা এটা নহয় কিবা এটা গুণ দিছে, আৰু চব ল'ৰা ছোৱালী মানে এজনে সিজনৰ পৰা অলপ পাৰ্থক্য হয়, অলপ ডিফাৰেণ্ট হয়, আৰু চবৰ গুণবিলাক, চবৰ উইকনেছ, চবৰ ষ্ট্ৰেংথ বেলেগ বেলেগ হয়। গতিকে আমি তুলনা কৰাটো উচিত নহ'ব। গতিকে সেইকাৰণে আমি ভাবিব লাগে যে সিহঁতক আমি তুলনা নকৰোঁ, সিহঁতি যেনেকৈ আছে তেনেকৈ ভাল বুলি সিহঁতক যোনটো দিশত সিহঁতি ভাল, যোনটো টেলেণ্ট আছে সেইটো টেলেণ্টৰ ওপৰতে গুৰুত্ব দি সিহঁতক এটা ভাল শিক্ষা দিব লাগে, আৰু সেইটো মতেহে আমি সিহঁতক গাইডেঞ্চ দিব লাগে। আপুনি অলপ ভাবি চাওকচোন, যদি আপোনাৰ ল'ৰা ছোৱালীক কয় যে দেউতা আপুনি কিয় ইমান ভালকৈ মানে ধৰক কাম নকৰে, আপোনাৰ ইনকাম কিয় ইমান কম, আপুনি চাওকচোন মোৰ লগৰৰ দেউতাৰ ইনকাম কিমান বেছি, সি কিমান ভাল ইনকাম কৰে, সি কিমান ধুনীয়াকৈ নিজৰ ঘৰ বনাইছে, কিমান ধুনীয়া ঘৰ সিহঁতৰ কিমান ধুনীয়া ঘৰ, এনেকৈ কৰি যদি আমাক কম্পেৰিজন কৰে তেতিয়া আপোনাক কেনেকুৱা লাগিব? যদি আপোনাক কয় যে মা আপুনি চাওকচোন মোৰ লগৰৰ মা কিমান ধুনীয়া ভাত বনায় কিন্তু আপোনাৰ ভাতটো ভাল নহয়, এনেকৈ কৰি যদি কিবা এটা তুলনাত্মক প্ৰতিক্ৰিয়া সিহঁতি আমাৰ কাৰণে দিয়ে তেতিয়া আপোনাক কেনেকৈ ফিল হ'ব? গতিকে ঠিক তেনেকৈ সিহঁতকো এনেকৈ ফিল হয় যেতিয়া আমি তেহেঁতক এনেকৈ নিচিনা প্ৰতিক্ৰিয়া আমি যেতিয়া দিওঁ। গতিকে কম্পিটিশ্যন, প্ৰতিদ্বন্দ্বিতা এইটো বহুত ভাল কথা, কম্পিটিশ্যন হ'ব লাগে, কিন্তু এটা সীমা থাকে, তাৰ লিমিটেশ্যন এটা থাকে। আৰু কম্পিটিশ্যনটো একচুৱেলি কোৱা হয় যে আমাৰ নিজৰ লগত কম্পিটিশ্যন হ'ব লাগে, আমি নিজৰ লগত কম্পিটিশ্যন কৰিব লাগে। মানে যে যোৱা বছৰ মোৰ মাৰ্কছ কেনেকুৱা আছিলে গণিতত, এইবছৰ মই কিমান পালোঁ, এইবছৰ মই তাতকৈ মই বেছি পাম, এনেকুৱা নিচিনা আমাৰ মানে এটা কম্পিটিশ্যন নিজৰ লগত হ'ব লাগে। যোৱা বছৰ মোৰ চেলেৰি ইমান আছিলে, এইবছৰ মোৰ চেলেৰি অলপ বেছি হ'ব লাগে, মোৰ ইনকাম অকণমান বেছি হ'ব লাগে, এনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বিতা ভাল। কিন্তু বেলেগৰ লগত যেতিয়া আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ, বেলেগত যদি আমি কম্পিটিশ্যন কৰোঁ তেতিয়া এটা নিগেটিভ ভাৱ এটা আহে, যেনে হ'লে বেলেগতকৈ মানে আমি আগবাঢ়িব লাগিব, বাই হুক এণ্ড ক্ৰুক। আৰু সেইটো কাৰণে বহুত ল'ৰা ছোৱালীয়ে এক্সামত নকল কৰে, কাৰণ সিহঁতৰ ক্ষমতা ইমানেই, সিহঁতি তাতকৈ বেছি মাৰ্ক আনিব নোৱাৰে। গতিকে বেছি মাৰ্ক আনিবৰ কাৰণে প্ৰেছাৰত, মা দেউতাৰ প্ৰেছাৰ যে কিয় তুমি মাৰ্ক কম আনিছা, কিয় তুমি পঢ়াত বেয়া, সেইটো নুশুনিবৰ বাবে সিহঁতি কেতিয়াবা এনেকৈ হয় যে ইলিগেল ৱে অফ গিভিং দ্য এক্সামিনেশ্যন দে ইউজ টু ডু, মানে গলত প্ৰক্ৰিয়াৰে সিহঁতি এক্সামিনেশ্যন দিয়ে, মানে ইলিগেল ৱে মানে হেৰি কৰে, আৰু নকল কৰিব চেষ্টা কৰে, আৰু নকল কৰি মানে পাছ কৰি মানে ভাল মাৰ্ক আনিবৰ কাৰণে চেষ্টা কৰে। গতিকে এইবিলাক নিগেটিভ ইম্পেক্ট পেলোৱা হয় আমাৰ ল'ৰা ছোৱালী সিহঁতৰ মাইণ্ডত। গতিকে এনেকৈ কৰিব নালাগে। বহুত ল'ৰা ছোৱালী ডিপ্ৰেশ্যনত গুচি যায়। আমি যেতিয়া এনেকৈ কৰি সিহঁতক বাৰে বাৰে আমি একেটাই কথা কৈ থাকোঁ তেতিয়া সিহঁতি ডিপ্ৰেশ্যনত গুচি যায়। সিহঁতি ভাবা আৰম্ভ কৰে যে সিহঁতৰ জীৱন মানে ৱৰ্থলেছ, কোনো মানে কামৰ নহয় সিহঁতৰ জীৱন, সিহঁতি কোনো কামৰ নহয়, সিহঁতি একো কৰিব নোৱাৰে, ভাল পঢ়িব নোৱাৰে, যদি ভালকৈ পঢ়িব নোৱাৰে তেতিয়া সিহঁতি একো কৰিব নোৱাৰিব লাইফত। সেইটো নহয়, অকল পঢ়া শুনাহে ভাল হ'লে যে সিহঁতি ভাল কৰিব লাইফত এইটো নহয়। খেলা ধূলা, কালচাৰেল এক্টিভিটিজ আৰু বহুত দিশ আছে, কমিউনিকেশ্যন স্কিল যদি ভাল থাকে, তো গতিকে এনেকুৱা বহুত ধৰণৰ ফিল্ড আছে য'ত সিহঁতি ভাল কৰিব পাৰে সিহঁতৰ ফিউচাৰত। মই এনেকুৱা বহুত ল'ৰা ছোৱালী চাইছোঁ, পঢ়া শুনাত বেয়া আছিলে কিন্তু লাষ্টত গৈ ইন দ্য এণ্ড দে হেভ মেড ইট গুড ইন দেয়াৰ লাইফ। আৰু এনেকুৱা ল'ৰা ছোৱালী চাইছোঁ যোনে পঢ়া শুনাত বহুত ভাল আছিলে কিন্তু শেষত গৈ সিহঁতৰ লাইফ বহুত বেয়া হ'ল। সিহঁতি মানে ইমান ভাল ইনকাম কৰিব নোৱাৰিলে, সিহঁতি মা দেউতাক ভালকৈ নাচালে, সিহঁতৰ ৰিলেশ্যন মানে ধৰক নিজৰ ফেমিলিৰ লগত ৰিলেশ্যনটো ভাল নহ'ল, সিহঁতৰ হেল্থ ভাল নহ'ল পাছত গৈ, আৰু সিহঁতি এটা বহুত বেয়া জীৱন মানে নিৰ্বাহ কৰিলে। গতিকে
এইবিলাক বস্তু আমি চাই চিতাকৈ আমি ক'ব লাগে। যিকোনো কথা আমি ক'লে অলপ ভাবি চিন্তি আমি ক'ব লাগে আৰু নিজৰ ল'ৰা ছোৱালীহঁতক সিহঁতৰ নিজৰ যোনটো টেলেণ্ট আছে, নিজৰ যোনটো গুণ আছে, সেইটোৰ ওপৰতে লক্ষ্য কৰি সিহঁতক আমি গাইডেঞ্চ দিব লাগে। চ' আশা কৰিছোঁ এই ভিডিঅ'খন আপোনালোকক ভাল লাগিছে, আৰু যদি ভাল লাগিছে নিশ্চয় আপোনালোকে লাইকছ আৰু কমেণ্টছ দিব, আৰু যদি নতুনকৈ আহিছে তেতিয়া এই চেনেলবোৰ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ কণ্টেণ্টছ ফিউচাৰতো আপোনালোকে পাই থাকিব কাৰণে। ধন্যবাদ, আপোনাৰ দিনটো শুভ হওক।